हेलो गाइस আজি এটি নতুন ভিডিওলৈ আপোনালোকলৈ স্বাগতম জনাইছো। এতিয়া আছো আমি ভুয়ামত, এটা পাহাৰলৈ গৈ আছো। আপোনালোকে আমাৰ হতে চাই থাকক। এ আছে আমাৰ পূৰ্ব মানে পাহাৰলৈ উঠিবলৈ গৈ আছো, মানে তাত বাগান আছে ভিন্দেহাটৰ, তাত গৈ আছো। আপোনালোকে চাই থাকক আমাৰ হতে। গাইস এটা কাইন্ডলি পাহাৰলৈ উঠা আৰম্ভ কৰিছো। এয়া চাওক কিমান ডাঙৰ ডাঙৰ হিল, পুৰা উখত যাব লাগিবগে আৰু ইয়াতকৈ। এতিয়া আমি গৈ আছো। পুরা ইমানে বহি লৈছে আহি আহি পুরা গৈ আছে। ও মাই গড, ডেঞ্জারাস পোক। ভাগৰ লাগি গ'ল, বহুত দুখলৈ উঠিলো। আৰু আছে চব পুরা হাবির মাঝে মাঝে, শিলৰ মাঝে মাঝে পাহাৰত গৈ আছো। আপোনালোকে চাই থাকক আমাৰ হতে। সেইকেইটা পুৰা ভাগৰি গৈছে দেই। আপোনালোকক কিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আহি আছো আৰু গৈ আছো। বহুত দূৰ আহিলো, ভাগৰ লাগি গ'ল আৰু গৈ আছো। চাওক কি ধুনীয়া পৰিৱেশ শিলৰ মাজত। চাই থাকক আপোনালোকে মোৰ হতে। যেতিয়া আহি পালো, আহি এতিয়া পাইছোহি, উঠিব লৈছোহি ঘৰত। ইয়াতো ঘৰ আছে মানে এটা চব প্ৰকাণ্ড প্ৰকাণ্ড শিল। এয়া আনিলে আহি পালো। ইফালে অকণমান চাউৰ পৰিৱেশটো কেনেকুৱা আছে চাওক গাইছ। পাহাৰৰ ভিউ কি ধুনীয়া মানে চাওক পৰিৱেশটো। আৰু ইফালে চাওক ইয়াত ধাননি পাহাৰৰ মাজত, ইফালে ঔটেঙা গছ, এয়া শিল। হেল্ল' গাইছ চাওক, এয়া আনাৰস আৰু ইফালে আছে তামোল। এইবোৰ তামোল গছ আছে। তাৰপিছত বাকী আনাৰস তামোলৰ মাজত একদম পুৰা ডাঙৰ ডাঙৰ পাথৰ মানে শিল। আৰু তাৰপিছত এইবোৰ চাওক শিল। এতিয়া মই এই শিলটোৰ ওপৰত চাই আপোনালোকক কিছু ভিউ দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ মোৰ হতে চাই থাকক। ওচৰত দেখাম আপোনালোকক পাথৰটোৰ ওপৰৰ পৰা। আহক মোৰ হতে। Oh my god, wow, ভিউ চাই লওক কি ধুনীয়া মানে একদম। এইটো হাউচটো পাহাৰৰ ওপৰত আছে এতিয়া। গাইছ এতিয়া আমি কাইণ্ডলি ইয়াৰ পৰা ওলাইছোঁ। ইয়াৰ পৰা ওলাই এখন এইবাৰ বেলেগ ৰাস্তা দি যাম। আমি জিনখৰ ৰাস্তাৰ পৰা আহিছিলোঁ, শিখৰৰ পৰা অহা ৰাস্তাৰ পৰা নাযাওঁ। এতিয়া বেলেগ এটা ৰাস্তাৰ পৰা যাম। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এতিয়া গৈ আছোঁ। আপোনালোকক দেখুৱাই আছোঁ আৰু আমি কোন ধৰণৰ পৰা আৰু ক'ত যাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আমাৰ হতে। আহি আহি ধুনীয়া এটা ভিউ পাইছোঁ। এয়া চাওক কি মজা, তামোলৰ বাগান আৰু ইফালে আনাৰস আৰু ইফালে পাথৰ মানে শিল, ডাঙৰ ডাঙৰ শিল। কি ধুনীয়া ভিউ। আৰু এনেকৈ গৈ আছোঁ পাহাৰৰ মাজে মাজে। আপোনালোকক কিমানখিনি পাৰোঁ আজি পাহাৰৰ মাজে মাজে গৈ দেখুৱাবলৈ চেষ্টা কৰিম। গাইছ আহি আহি বম তললৈকে নুমিব লাগিব। এতিয়া ইয়াত বম তললৈকে নুমি গৈ আছোঁ দেই। চাই থাকক পুৰা তললৈকে নুমি গৈ আছোঁ। চাওক গাইছ কাইণ্ডলি এতিয়া পাহাৰখন সমাপ্ত কৰিলোঁ। এয়া এতিয়া আমি ভৈয়াম পামহি। ভৈয়ামৰ পৰিৱেশ চাওক ইয়াৰ পৰা কি ধুনীয়া। মাই গড ভিউ চাওক গাইছ। কাইণ্ডলি এতিয়া ভৈয়াম আহি পালোহি। এয়া মেইন ৰোড। এতিয়া মেইন ৰোডৰ পৰা প্ৰায় আমি বেটাৰী গাড়ী উঠি কিনে বাইদেউহঁতৰ ঘৰলৈ যাম। এতিয়া গাড়ী অপেক্ষা কৰি আছোঁ। গাড়ী আহি পালে গৈ আছোঁ। আপোনালোকে চাই থাকক। চ' গাইজ কাইণ্ডলি এতিয়া গাড়ী পাই গ'লোঁ। এতিয়া গাড়ীত বকলৈকে গৈ আছোঁ। বকৰ পৰা আমি ডাঙৰমোনালৈ যাম। এতিয়া গাইজ এতিয়া আমি আহি পালোঁহি কাইণ্ডলি বৰ্তমান। এতিয়া আহি পালোঁ। যিয়ে নহওক আজি আপোনালোকলৈ বৰ্তটো ইমানতে সামৰিব লৈছোঁ, যাতে আহি থকা দিনবোৰত আপোনালোকলৈ আৰু ভিডিঅ' দিব পাৰোঁ। ইয়াকে আজি ইমানতে সামৰি মাৰিছোঁ। বাই বাই।